ইনকিউবেটৰ মেচিনৰ W-1209 চাৰ্কিটৰ ৱায়াৰিংখিনি আজি শ্বৰ্ট ভিডিঅ'টোৰ জৰিয়তে দেখাই দিব বিচাৰিছোঁ। চাওক, এই দুডাল 12 ভল্টৰ এডাপ্টৰ আৰু এইটো বাল্বৰ কানেকশ্যন, যিটোৰে টেম্পাৰেচাৰটো কণ্ট্ৰল হ'ব। এই দুডাল তাৰ মই ৱায়াৰিংখিনি এনেকৈ আনি দিছোঁ। আনি পেলাই ইয়াতে লাগিছে 12 ভল্ট আৰু গ্ৰাউণ্ড। ইয়াতে পজিটিভ আৰু নিগেটিভত নিগেটিভ। ইয়াৰে এইডাল হ'ল এডাপ্টৰৰ তার। আৰু বাকী বাল্বৰ যি দুডাল কানেকশ্যন আহিছে এই দুডাল দেখিছে আপোনালোকে। এই দুডালৰ এডাল ডাইৰেক্ট গৈ হোল্ডাৰত লাগিছে আৰু এডালৰ দুটুকুৰা কৰি এটা কানেকশ্যন K0 আৰু এটা কানেকশ্যন K1ত লগাই দিলে বাকী কানেকশ্যনৰ আৰু এইডাল চেঞ্চৰডাল এনেকৈ নি পেলাই মই ভিতৰত লগাই দিছোঁ। তেনে সহজ, ইমান দিগদাৰী নাই। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আজি, আৰু এইটো শ্বৰ্ট ক্লিপ দিছোঁ যদিও নেক্সট ভিডিঅ' পাই থাকিব, গতিকে